মইনা ৰিহাৰ্চেল কৰিছে নেকি? Hello everyone, welcome back to my channel আৰু মোৰ নতুন ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু মই এতিয়া আছো মোৰ পেহীহঁতৰ ঘৰত পামহিত আৰু আমি ৰাতিপুৱাই ভাত তাত খাই ললো আজি আৰু এঠাইত যাম বুলি এটা প্ৰগ্ৰাম আছে আৰু ইহঁতৰ আইতাই ধুনীয়াকৈ তামোল কাটি দিলে তামোলো খালো আৰু অলপ টাইম বহি ধুনীয়াকৈ নেইল পলিশ লগাই ললো কেনেকুৱা লাগিছে কালাৰটো নতুনকৈ ললো হাতে ভৰি সবতে লগালো আৰু আৰু এনেকৈ চাওঁতে চাওঁতে পেহীহঁতৰ ঘৰৰ কাষতে এটা দং আছে আৰু য'ত এতিয়া মাছ ওলাইছে আৰু মাছ ওলালেতো এইবিলাক ৰেডি কৰিবই লাগিব তো চলো हम भी मछली देखते हैं পিছে বেড লাক একদম অকমানি মাছ তো একমাহমান পিছত হয়তো ডাঙৰ হ'ব আৰু ভালদৰে আৰু তাৰ পিছতে আমি ৰেডি হৈ একেবাৰে ওলাই আহিলোঁ তো আমি এতিয়া গৈ আছোঁ বেলতলাৰ জয়ানগৰৰ পিনে আৰু আজি আমাৰ ইয়াত এটা আছে অন্নপ্ৰসন্ন যিটো হ'ল ৰাইচ হিটিং চেৰেমনি আৰু আমাৰ থলুৱা ভাষাত ভাতমুখত দিয়া তো আমাৰ দাদা এজনৰ বেবী ছেকেণ্ড বেবী হয় তো এইটোতো সবে গম পায় আৰু কেতিয়া কৰা হয় বেবীটোৰ 6-7 মান্থতে কৰা হয় আৰু তেনেকৈ আৰু এটা কচোন আৰু ফাইনেলি আমি আহি পাই গ'লো চিৰি বগাই আৰু আহিয়ে আমি হাতত ললো আম পান্না আৰু ফ্ৰেঞ্চ ফ্ৰাইজ পকোৰা সব খালো আৰু মেইন চেৰেমনিটো খতম হৈছে মানে ভাত মুখত দিয়াটো তো তাৰপিছত তাতেতো আৰু কিবা কিবি চুবত দি থৈ দিয়ে ন তো প্ৰথম উঠাইছে বোলে পেন আৰু তাৰপিছতে খালোঁ কেক ইমান টেষ্টি আছিল নহয় দুবাৰকৈ খালোঁ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ন চাই বহুত ধুনীয়া লাগিছে আৰু এইবাৰ আহিছোঁ খানা পিনাৰ দিশে তো ইয়াত আছিলে চালাড কিবা কিবি চাটনি মই নল'লোঁ বাৰু চালাড ল'লোঁ আৰু ইয়াতে প্লেইন ৰাইচ তাৰপিছত পোলাও আকৌ এইটো প্লেইন দালি আৰু এইটো মিক্স ভাজি আৰু এইটো কিবা কোফটা আৰু চিকেন পনীৰ আৰু ফ্ৰাইড চিকেন মটন আৰু এইবিলাক হ'ল চুইট এয়া মই পোলাওৱে ল'লোঁ বেছিকৈ যিহেতু মই পোলাও খুব ভাল পাওঁ আৰু তাৰপিছতে অকণমান বহি ওলাই আহিলোঁ অলপ বাহিৰলৈ ফটো চটো মাৰোঁ বুলি আৰু এয়া কি কৰি আছোঁ মই চাই থাককচোন আৰু মই এয়া পিন্ধিছোঁ এটা হাতম পুৰণীয়া স্কাৰ্ট আৰু তাৰ লগত এটা ব্লাউজ আৰু এখন চুন্নি কিবাকৈ মিলাইছোঁ আৰু যি দেখিলেও দেখক বুলি আৰু এতিয়া প্ৰায় মানুহ অহা প্ৰায় শেষ হৈ গ'ল আৰু এতিয়া আমিও যাম আৰু যাবলৈ ৰেডি হৈ আছোঁ আৰু এয়া আমি আহিলোঁ তাৰ পৰা আৰু এইখিনি হাইৱেলৈকে খোজকাঢ়িয়ে গৈ আছোঁ আৰু খোজকাঢ়ি যাই থাকোঁতে ৰাস্তাটোৰ কাষতে পালোঁ এটা মল যিটো হ'ল ZUDIO তো আপোনালোকে চাগে নতুনকৈ চবে শুনি আছে ZUDIO টাটাৰ আণ্ডাৰত
গাৰ্লছৰ কাৰণে কালেকশ্যন বহুত ভাল ভাল আছে, বহুত ধুনীয়া লাগিছে কাপোৰবিলাক। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। নাই এনেই চালোঁ চবখিনিয়ে। জুডিঅ' জয়ানগৰ, বেলতলা জয়ানগৰ আছে বেবীৰ কাৰণে কাপোৰ। আৰু এতিয়া ফাইনেলি আমি ওলালোঁ তাৰ পৰা, আৰু কালেকশ্যনবিলাক সঁচাকৈ বহুত ধুনীয়া লাগিছে, কাৰণ মানে মোৰ ছাইডৰ পৰা আৰু এতিয়া চিটি বাছেদিয়ে ঘৰলৈকে যাম, আৰু সেনেকৈ গৈ আছোঁ। আৰু গুৱাহাটীত ট্ৰেফিকটো গম পায়েই কিমান ট্ৰেফিক। ফাইনেলি আহি পালোঁ, এতিয়া বাজিল 7টা, 7:30 বাজিল প্ৰায়। এতিয়া মই শুওঁ, আৰু দিনটোতো এনেকৈ ব্যস্ততাতে গ'ল, বহুত ভাগৰ লাগিছে, ভৰি চৰি বিষাইছে, আৰু এতিয়া শুওঁ। গুড নাইট। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।